গাইজ ৱেলকাম টু কেকে ব্লগ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি এটা এনে মিনি ব্লগ বনালোঁ আৰু কি মোৰ কেইটামান গছ দেখাব লগা আছে আপোনালোকক। মানে অলপ বেলেগ টাইপ গছকেইটা, দিনত হ'লে বেলেগ, ৰাতি হ'লে বেলেগ দেখাই আছোঁ। এই গছটো দেখিছে ন, এতিয়া পূৰা গ্ৰীণ হৈ আছে, পাতটো সেউজীয়া হৈ আছে ন। এতিয়া যেতিয়া আবেলি হ'ব, ৰ'দটো যেতিয়া ইয়াৰ নাইকিয়া হৈ যাব, তেতিয়া চাব এই পাতটো ৰেড হৈ যাব, এইটো কালাৰ হৈ যাব, ৰঙা হৈ যাব গোটেইখিনি। মই দেখাই দিলোঁ ৰ'ব, পাতটো এইটো কালাৰ হৈ যাব। আৰু যেতিয়া মানে আকৌ ৰাতিপুৱা হ'ব, তেতিয়া গ্ৰীণৰ পৰা আকৌ মানে ৰেডৰ পৰা গ্ৰীণ হৈ যায়। মই এই পাতটোৰ ৰহস্যটো মই আপোনাক ইভিনিং দেখাম। আৰু এটা আছে আপোনালোকক দেখাইছোঁ, এই পাতটো চাওক। এইটো বহুতে ভাবে পাতে গজা বুলি কিনে, কিন্তু পাতে গজা নহয়। পাতে গজাটো এনেকুৱা টাইপ হয়, কিন্তু এইটো পাতটো বেলেগ। এইটো পাতটো দেখিছে ন, পাতৰ পৰা আকৌ পাত ওলাইছে, চাইছে? এই অলপমান হাত লাগিলে সৰি গ'ল বাৰু। পাতৰ পৰা আৰু কৈছে এই পাতৰ পৰা আকৌ পাত ওলাব, মানে যেতিয়া কমপ্লিটলি ফুলিব ন, চাবচোন কি মজা লাগে। আৰু বাকীগিলা সৰু সুৰা গছ আৰু চবৰে ঘৰত থাকে নেচাৰেল। এইটোৱে দেখালোঁ। আৰু এইটোতো মই আপোনাক ইভিনিং আৰু এটা ভিডিঅ' শ্বুট কৰি কিনে তেতিয়া দেখাম। এইটো এটা কেকটাছ গোটেইখিনি। এইটো এটা জোপোহা গছ, পূৰা টাবটো জোপোহা কৰি ৰাখছে। এইটো চব ফুলি আছে।